নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আন এক ভিডিঅ'টিলৈ। এই ভিডিঅ'টিত বন্ধু বান্ধৱীসকল আপোনালোকে জানিব যে বুদ্ধি থাকিলে চব কাম কৰিব পাৰে। কেনেকৈ অন্ধ বুঢ়ী আইতাৰজনীৰ পৰা ভগৱানেও কিছুমান কথা শিকিলে আৰু ভগৱানেও চিন্তাত পৰিলে। এই ভিডিঅ'টোত আপোনালোকে জানিব যে বুঢ়ী আইতাই এটা বৰদানতে কেনেকৈ মহাদেৱৰ পৰা 4টা বৰদানৰ বস্তু খুজিলে। শিৱ পিতাইও পিছত যাই য'ত আচৰিত হ'ল। গতিকে বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গতিকে তাৰ আগতে যদি আপোনালোক নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগে, কাহিনীটো যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব। এটা বুঢ়ী আইতা আছিলে। বুঢ়ী আইতাৰ যিজন ককা হয়, আমাৰ ককা হ'ব মানে বুঢ়ী আইতাৰ যিজন গিৰিয়েক হয়, সেইজন বহুত বেমাৰী আছিলে। এনেকুৱা বেমাৰী মানে বিচনাতে পৰি আছিলে, একো লৰচৰ কৰিব নোৱাৰি, না মুখেৰে মাত নে হাত ভৰি একো কৰিব নোৱাৰে, একেবাৰে বিচনাত নিঠুৰ হৈ পৰি আছিলে। ইফালে আইতাজনী নিজেও অন্ধ আছিলে। আইতাজনীৰ এজন ল'ৰা আছিলে। ল'ৰাজনৰ বিয়াও হৈছিলে, আজি 3-4 বছৰমান হ'ব, কিন্তু ল'ৰা ছোৱালী একো জন্ম পোৱা নাই, নাতিনীয়েকো মোক দেখি পোৱা নাই, দেখিব পোৱাই নাই। গতিকে তেখেতক বৰ দুখ লাগি থাকে। এইফালে আৰু যিজন পুতেকৰো আৰ্থিক অৱস্থা বহুত বেয়া। দিন হাজিৰাও কৰিব যায়, কেতিয়াবা কাম নাপায়, কেতিয়াবা পইচা নাথাকে, এনেকৈ ঘৰখন বৰ অশান্তিত চলি আছিল। বুঢ়ী আইতাজনী বৰ দুখ। কিন্তু বুঢ়ী আইতাজনী মহাদেৱ পিতাৰ পৰম ভক্ত আছিলে। অন্ধ বুঢ়ী আইতাজনীয়ে সদায় নিতৌ মহাদেৱ পিতাক আৰাধনা কৰিছিলে ৰাতিপুৱা। কিন্তু ভাবা নাছিলে মহাদেৱ পিতাই কি দিছে কি দিয়া নাই। কিন্তু মাজতে কেতিয়াবা দুখ কৰি থাকে যে মই ইমান মহাদেৱ পিতাক মানো, কিন্তু তথাপিও মোৰ ঘৰখন ইমান কিয় দুখত থাকে, কিয়? পিছত বুঢ়ী আইতাজনীয়ে নিজৰ কপালৰ লিখন বুলিয়ে নিজকে সান্তনা লৈ কিনে থাকিব ল'লে, কিন্তু মহাদেৱ পিতাক আৰাধনা কৰিব কেতিয়াও নিদিলে। আইতাজনীৰ দুখ লগা কাহিনী বা আইতাই যিখিনি মনতে ভাবে সেইখিনিতো ভগৱানে সকলো জানে। গতিকে চাই আছিলে মহাদেৱ পিতা আৰু পাৰ্বতী মাও চাই আছিলে। গতিকে চাই কিনে গম পালে যে কিমান দুখত আছে। তেতিয়া পাৰ্বতী মায়ে শিৱ পিতাক ক'লে যে শুনকচোন, আপোনাকতো সকলোৱে ভোলেনাথ বুলি ভাবে, সকলোৱে ভোলেনাথ বুলি মাতে, কাৰণ আপুনি সোনকালে সন্তুষ্ট হৈ কিনে আশীৰ্বাদ দিয়ে। কিন্তু আইতাজনীৰ ইমান দিনৰ পৰা ইমান অসুবিধাত চলি আছে, আপুনি কিয় সন্তুষ্ট হোৱা নাই? তেতিয়া মহাদেৱে ক'লে যে মই তেখেতৰ আৰাধনাত সন্তুষ্ট হৈছোঁ, কিন্তু তেখেতৰ কপালত এইটোৱে লিখা আছে, গতিকে মই কেনেকৈ যাম, কি দিম? তেতিয়া পাৰ্বতী মায়ে ক'লে যে আপুনি সকলোৰে পালনহাৰ, সকলোকে কিবা নহয় দিব পাৰে, আপুনিয়ে ভাগ্য বনায়। গতিকে আইতাজনীৰো ভাগ্য আপুনিয়ে সলনি কৰিব পাৰিব। গতিকে মোৰ এটাই অনুৰোধ যে আপুনি কিবা নহয় কিবা এটা দিয়ক তেখেতক। তেতিয়া মহাদেৱ পিতাই পাৰ্বতী মাক ক'লে যে মইতো ভোলেনাথ বুলি কয়ে, কিন্তু মোতকেও তুমি তুমি কাৰো দুখ চাবই নোৱাৰা। তেখেতৰ প্ৰতি মই সন্তুষ্ট হওঁ নে নহওঁ সেইটো পিছৰ কথা, কিন্তু তুমি পটককে ইমান সোনকালে দুখত পৰিছা। ঠিক আছে, তোমাৰ কথা মই শুনিছোঁ, তোমাৰ কথা মই ৰাখিছোঁ, তেখেতক বাৰু মই দেখা দিম আৰু কিবা নহয় কিবা এটা দিম, কিন্তু মোৰ এটা কথা, তেখেতক মই কিন্তু এটাহে বৰদান দিম। তেখেতৰ কিন্তু 4টা অসুবিধা, কাৰণ তেখেত নিজেই অন্ধ, গিৰিয়েক বিচনাত পৰি আছে, নাতিনীক নাই, মানে বোৱাৰীয়ে ল'ৰা ছোৱালী জন্ম দিব পৰা নাই, আৰু এইফালে পুতেকৰ একো এটা উপাৰ্জন নাই। গতিকে মই জানো তেখেতে মোক 4টা খুজিব, কিন্তু মই 4টা দিব নোৱাৰোঁ, ভাগ্য কেতিয়াও ইমান সলনি নহ'ব, কিন্তু মই এটা বৰদান দিম। তেতিয়া পাৰ্বতী মায়ে ক'লে ঠিক আছে, আপুনি এটাই বৰদান দিয়ক, কিন্তু কিবা এটা দিয়ক। মহাদেৱ পিতাইও পাৰ্বতী মাৰ কথা শুনি কিনে তাৰে পিছৰ দিনাখন ৰাতিপুৱা যেতিয়া বুঢ়ী আইতাজনীয়ে সেৱা কৰি আছিল, মহাদেৱ পিতাৰ আৰাধনা কৰি আছিল, আইতাজনীৰ কাষত যাই উপস্থিত হ'ল। তেতিয়া মহাদেৱ পিতাই আইতাজনীক মাত দিলে, বোলে আইতা মা উঠক, মই আপোনাৰ আৰাধনাত মই সন্তুষ্ট হৈছোঁ, গতিকে আপুনিনো কি ইমান দুখত আছে মোক কওক, আপোনাক কি লাগে? তেতিয়া বুঢ়ী আইতাজনীয়ে ক'লে যে ভগৱান পিতা, মইনো কি ক'ম, আপুনিতো গোটেই জানে মোৰ কি কি অসুবিধা আছে, গতিকে সেই হিচাপে আপুনি মোক কিবা এটা সহায় কৰক। তেতিয়া মহাদেৱ পিতাই ক'লে ঠিক আছে, কিন্তু এটা কথা, মই এটাহে বৰদান দিম আৰু সেই বৰদানৰ পিছত একো নাপাবা, গতিকে তুমি ভাবি চোৱা যে তোমাক কি লাগিব। তেতিয়া বুঢ়ী আইতাজনীয়ে বৰ বিমৰত পৰিলে, নিজে ভাবিব ধৰিলে যে মোৰ 4টা দুখ, মই যদি এটাই বৰদান খোজোঁ, বাকী 3টাতো আৰু কেতিয়াও নহ'ব, মোৰ কি কৰোঁ কি নকৰোঁ এনেকৈ ভাবি থাকিলে। তেতিয়া মহাদেৱ পিতাই ক'লে, বোলে আইতা তুমি এদিন সময় লোৱা আৰু ভাবা, ঘৰৰ সকলোৰে লগত আলোচনা কৰা, আৰু কালি পুৱা মই আহিম আৰু তুমি মোক ক'বা যে তোমাক কোনটো বৰদান লাগে। সেই বুলি কৈ মহাদেৱ পিতা গুচি গ'ল। গুচি যোৱাৰ পিছত আইতাজনীয়ে বৰ চিন্তাত পৰিলে, কিনো কৰিব কি নকৰিব। তেতিয়া আইতাজনীয়ে বোৱাৰীৰ কাষত গ'ল। তেতিয়া সকলো কথা কৈ দিলে যে মহাদেৱ পিতাই এটা দিব, কি বৰদান লাগিব কোৱা। তেতিয়া বোৱাৰীজনীয়ে ক'লে যে মোক এটা ল'ৰা দিব দিয়ক, আপুনিও নাতি পাব, ঘৰখনলৈ এটা নাতি আহিব।
তেতিয়া আইতাজনীয়ে ক'লে হয় নেকি। তাৰে পিছত ল'ৰাজনক সুধিলে যে তোক কি লাগিব। তেতিয়া ল'ৰাজনে ক'লে যে পইচা নহ'লে মা বহুত অশান্তি, একো নহয়, আজিকালি পইচা নহ'লে কেনেকৈ চলিম, না মই দেউতাক বেমাৰ ঠিক কৰিব পাৰিছোঁ নে তোমাৰ চকুৰ অসুখ, তোমাৰ চকু দেখাব পাৰিছোঁ, গতিকে পইচায়ে সকলোবিলাক। তেতিয়া আইতাজনীয়ে ভাবিলে যে কথাটো নোহোৱা নহয়, পইচা থাকিলেও হয় কিন্তু বেলেগো, এতিয়া কিনো কৰোঁ তাকে ভাবি থাকিলে। এইফালে গিৰিয়েকক পৰি থকা গিৰিয়েকক দেখি কিনেও ভাবিলে নে গিৰিয়েকৰকে বৰদানত খোজোঁ যে তেখেত ভাল হয়। এনেকৈ ভাবি থাকোঁতে বাহিৰত ওলাই গ'ল। ওলাই যাওঁতে কাষৰ এজনী তেওঁ বান্ধৱী লগ পালে। বান্ধৱী লগ পাই কথাখিনি ক'লে। তেতিয়া বান্ধৱীয়ে ক'লে যে তোৰ ঘৰততো গোটেইখিনি তয়ে ভাবিলি, তোৰ কাৰণেতো কোনো নাভাবে, এটা কাম কৰ, তই তোৰ নিজৰ চকু জুৰিয়ে খোজ। তেতিয়া আইতাজনীয়ে ক'লে মই চকু খুজিনো কৰিম কি, যদি মই দেখাও পাওঁ কিনো দেখা পাম, মোৰ নিজৰ স্বামী পৰি আছে, বোৱাৰী দুখত আছে, ল'ৰাই উপাৰ্জন নাই দুখত আছে, গতিকে তাতকৈ মই অন্ধয়ে ভাল। এইবুলি কৈ ঘৰৰ ভিতৰে সোমাই গ'ল আৰু ৰাতিটো ভাবিব ধৰিলে। পিছদিনাখন পুৱাই এনেকৈ আৰাধনা কৰিলে আইতাই। তাৰপিছত মহাদেৱ পিতা আৰু আহি গ'ল। তেতিয়া মহাদেৱ পিতাই ক'লে যে গতিকে তুমিতো চাগে সকলোৰে লগত আলোচনা কৰিলাই কি লাগে, গতিকে তুমি কি লাগে তোমাক বৰদানটো খোজা। তেতিয়া আইতাই ক'লে বোলে হে প্ৰভু, মই জানো আপুনি মোক এটাই বৰদান দিব, গতিকে সেইটোলৈ ভাবি আছোঁ, গতিকে এতিয়া বাৰু মই খুজিম বৰদানটো, আৰু মই এটাৰ বাদে মই বেলেগ এটাও বৰদান নোখোজোঁ, কিন্তু আপুনি মোক দিব। তেতিয়া মহাদেৱ পিতাই ক'লে যে আৰে মইতো তোমাক দিম বুলিয়ে কৈছোঁ আৰু সেইকাৰণে আহিছোঁ, গতিকে তুমি খোজা কি লাগে মই এতিয়াই দিম। তো বন্ধু বান্ধৱীসকল, আইতাই এতিয়ানো এটা বৰদানত 4টা বস্তু কি খুজিব পাৰে আপোনালোকে ভাবক। যদি ভাবিব পৰা নাই, ময়ে কৈ আছোঁ যে আইতাই কেনেকুৱা বুদ্ধি কৰিলে। তেতিয়া আইতাই ক'লে হে প্ৰভু, যে মোৰ নাতিক সোণৰ ঝুলুনাত মোৰ স্বামীয়ে মানে তাৰ আটাকে ঝুলাই থকা মই নিজৰ চকুৰে চাব বিচাৰোঁ এবাৰ। বুঢ়ী আইতাৰ কথা শুনি কিনে মহাদেৱ পিতাও হতভম্ব হ'ল। আৰে তেখেতচো কি বুদ্ধিয়ক, কি বুদ্ধিৰে এটা বৰদানত 4টা বৰদান খুজিলে। তেতিয়া মহাদেৱেও হাঁহিলে। মহাদেৱ পিতাই হাঁহি কিনে ক'লে যে আইতা, যে তুমি সঁচাই বুদ্ধিয়ক, আৰু আমি জানো যে তিৰোতা মানুহে অকল নিজৰ কথা কেতিয়াও নাভাবে, সকলোৰে বস্তুখিনি লৈহে ভাবিব, গতিকে মই তোমাৰ কথাত সন্তুষ্ট হৈ কিনে তুমি যিটো বৰদান খুজিছা মই সেইটো তোমাক বৰদানটো দি দিলোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপুনিতো গমেই পালে যে আইতাই কেনেকুৱা ধৰণৰ বুদ্ধি কৰিলে। আইতাই কি খুজিলে? আইতাই খুজিলে যে নিজৰ নাতিক সোণৰ ঝুলুনাত আৰু নিজৰ স্বামীয়ে মানে আটাকে যেতিয়া চুলিব, তাৰ মানে কি সোণৰ ঝুলুনাত চুলিব লগা হ'লে তাৰ মানে পুতেকৰ বহুত পইচা হ'ব লাগিব, তেতিয়াহে নিজৰ পুতেকক সোণৰ ঝুলুনা কিনি দিব পাৰিব। আৰু ককাকে তেওঁৰ স্বামীয়ে যদি নাতিয়েকো খেলিব লগা হয় হাঁহি ফূৰ্তি কৰি, তাৰ মানে কি তেখেত বেমাৰৰ পৰা বিচনাৰ পৰা উঠিব লাগিব, আৰু এই গোটেইবিলাক চাব মানে আইতাই চাবৰ ইচ্ছা আছে, তাৰ মানে আইতাই নিজৰ চকুও যাতে ভাল হয়, ইনডাইৰেক্টলি সেইটোও বুজাই দিলে। তো বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ কাহিনীটো ভাল লাগিছে। যদি লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে মোৰো মটিভেশ্যন ভিডিঅ' বনাবলৈ মই বহুত নিজকে মটিভেট পাওঁ। গতিকে আশা কৰোঁ আপোনাক নিশ্চয় আৰু এটা ভিডিঅ' মই আৰু এটা দিব পাৰিম। গতিকে তেতিয়ালৈ ধন্যবাদ।